জুবিন গাৰ্গ মোৰ পাৰ্চনেলি ফ্ৰেণ্ড, বহুত ভাল, আগৰ পৰাই ভাল হয়। মই 2 বছৰ 3 বছৰ লগ পোৱা নাছিলে, যেন হওক জুবিন গাৰ্গ মোৰ লগত খুব ভাল এটা ফ্ৰেণ্ডশ্বিপ আছে। এতিয়া খুব দুখ লগা কথা, আমাৰ ইলেকশ্যনত আগত সি মৃত্যু হৈ গ'ল। তো আমি সন্মান কৰোঁ জুবিন গাৰ্গক, আৰু সদায় আমি সন্মান দি পেলাই সন্মান কৰি যাম। জুবিন ঢুকুৱাৰ লগতে আপোনালোকে প্ৰথম শোক প্ৰকাশ কৰিছিল। প্ৰথম মই যেতিয়া কোকৰাঝাৰত এটা পাব্লিক মিটিং আছিলে, তেতিয়া মই শুনাৰ লগত আমি কণ্ডলেন্স মেছেজ BTC তৰফৰ পৰা আমি দিছোঁ, আৰু তাৰ আত্মাটো যাতে শান্তিপূৰ্ণভাৱে ভগৱানে বা ঈশ্বৰে বা আল্লাই জাগা দিয়ে, তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ। প্ৰতিমূৰ্তি বনোৱাৰ কথা কৈছিলে আপুনি? আমি বনাম, সেইটো কোকৰাঝাৰত বনাম, ডাঙৰ এটা মেমৰিয়েল পাৰ্ক আমি বনাই দিম তাৰ স্মৃতিৰ কাৰণে। স্মৃতি মানে মেমৰিয়েল পাৰ্ক, আৰু তাৰ ষ্টেচু আমি বনাম। জুবিন গাৰ্গ মোৰ পাৰ্চনেলি ফ্ৰেণ্ড, বহুত ভাল, আগৰ পৰাই ভাল হয়। মই 2 বছৰ 3 বছৰ লগ পোৱা নাছিলে, যেন হওক জুবিন গাৰ্গ মোৰ লগত খুব ভাল এটা ফ্ৰেণ্ডশ্বিপ আছে। এতিয়া খুব দুখ লগা কথা, আমাৰ ইলেকশ্যনত আগত সি মৃত্যু হৈ গ'ল। তো আমি সন্মান কৰোঁ জুবিন গাৰ্গক, আৰু সদায় আমি সন্মান দি পেলাই সন্মান কৰি যাম। জুবিন ঢুকুৱাৰ লগতে আপোনালোকে প্ৰথম শোক প্ৰকাশ কৰিছিল। প্ৰথম মই যেতিয়া কোকৰাঝাৰত এটা পাব্লিক মিটিং আছিলে, তেতিয়া মই শুনাৰ লগত আমি কণ্ডলেন্স মেছেজ BTC তৰফৰ পৰা আমি দিছোঁ, আৰু তাৰ আত্মাটো যাতে শান্তিপূৰ্ণভাৱে ভগৱানে বা ঈশ্বৰে বা আল্লাই জাগা দিয়ে, তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ। প্ৰতিমূৰ্তি বনোৱাৰ কথা কৈছিলে আপুনি? আমি বনাম, সেইটো কোকৰাঝাৰত বনাম, ডাঙৰ এটা মেমৰিয়েল পাৰ্ক আমি বনাই দিম তাৰ স্মৃতিৰ কাৰণে। স্মৃতি মানে মেমৰিয়েল পাৰ্ক, আৰু তাৰ ষ্টেচু আমি বনাম। জুবিন গাৰ্গ মোৰ পাৰ্চনেলি ফ্ৰেণ্ড, বহুত ভাল, আগৰ পৰাই ভাল হয়। মই 2 বছৰ 3 বছৰ লগ পোৱা নাছিলে, যেন হওক জুবিন গাৰ্গ মোৰ লগত খুব ভাল এটা ফ্ৰেণ্ডশ্বিপ আছে। এতিয়া খুব দুখ লগা কথা, আমাৰ ইলেকশ্যনত আগত সি মৃত্যু হৈ গ'ল। তো আমি সন্মান কৰোঁ জুবিন গাৰ্গক, আৰু সদায় আমি সন্মান দি পেলাই সন্মান কৰি যাম। জুবিন ঢুকুৱাৰ লগতে আপোনালোকে প্ৰথম শোক প্ৰকাশ কৰিছিল। প্ৰথম মই যেতিয়া কোকৰাঝাৰত এটা পাব্লিক মিটিং আছিলে, তেতিয়া মই শুনাৰ লগত আমি কণ্ডলেন্স মেছেজ BTC তৰফৰ পৰা আমি দিছোঁ, আৰু তাৰ আত্মাটো যাতে শান্তিপূৰ্ণভাৱে ভগৱানে বা ঈশ্বৰে বা আল্লাই জাগা দিয়ে, তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ। প্ৰতিমূৰ্তি বনোৱাৰ কথা কৈছিলে আপুনি? আমি বনাম, সেইটো কোকৰাঝাৰত বনাম, ডাঙৰ এটা মেমৰিয়েল পাৰ্ক আমি বনাই দিম তাৰ স্মৃতিৰ কাৰণে। স্মৃতি মানে মেমৰিয়েল পাৰ্ক, আৰু তাৰ ষ্টেচু আমি বনাম।